নমস্কাৰ। আজি আমাৰ আলোচনা কৰিবলগীয়া বিষয়টো হ'ল উপভাষা, ডায়েলেক্ট। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ভৌগোলিক আৰু অৰ্থনৈতিক কাৰণত কোনো এটা ভাষা সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত যিসকল লোকৰ মাজত সম্পৰ্ক গভীৰ, সেইসকল লোকৰ ব্যক্তিভাষাসমূহৰ মাজত এটা সাদৃশ্য পৰিলক্ষিত হয় আৰু যিসমূহৰ পৰস্পৰৰ মাজত সহজবোধ্য হৈ পৰে। সদৃশ যেন লগা আৰু পৰস্পৰৰ মাজত সহজবোধ্য ব্যক্তিভাষাৰ সমষ্টিক উপভাষা বোলে। উপভাষাৰ আন এটা সংজ্ঞা এনেধৰণৰ: কোনো এটা ভাষা সম্প্ৰদায়ৰ জনসংখ্যা প্ৰচুৰ পৰিমাণে বাঢ়ি গৈ বিস্তৃত অঞ্চলত বিয়পি পৰিলে তাৰ সৰু সৰু ক্ষেত্ৰ বা অঞ্চল বিশেষে একোটা আঞ্চলিক ভাষাৰূপ গঢ় লৈ উঠে। সেইদৰে গঢ়ি উঠা আঞ্চলিক বা ক্ষেত্ৰীয় ভাষাৰূপক উপভাষা বোলে। উপভাষা অকল যে ভৌগোলিক অঞ্চলভেদে গঢ়ি উঠে তেনে নহয়, সামাজিক স্তৰভেদেও গঢ়ি উঠিব পাৰে। ভৌগোলিক অঞ্চলভেদে গঢ়ি উঠা উপভাষাক আঞ্চলিক উপভাষা আৰু সামাজিক স্তৰভেদে গঢ়ি উঠা উপভাষাক সামাজিক উপভাষা বোলে। একেটা অঞ্চলতে বসবাস কৰা শিক্ষিত আৰু অশিক্ষিত বা অৰ্ধশিক্ষিত লোকৰ মাজত ভাষাভেদ থাকিব পাৰে। সেইদৰে বৰ্ণ বা ধৰ্মভেদেও একেটা অঞ্চলৰ লোকৰ মাজত ভাষাৰ পাৰ্থক্যই দেখা দিয়ে। সাধাৰণতে বহিঃজগতৰ লগত সম্বন্ধ নথকা ভিতৰুৱা অঞ্চলত বৰ্ণ বা ধৰ্ম বৈষম্য অধিক হোৱা হেতুকে সেইবোৰ অঞ্চলত বৰ্ণ বা ধৰ্মভিত্তিক উপভাষা সৰহ। উপভাষাৰ সৃষ্টিৰ কাৰণ: মানুহৰ মাজত যোগাযোগ বা লেনদেনৰ অভাৱেই হ'ল উপভাষাৰ সৃষ্টিৰ প্ৰধান কাৰণ। প্ৰাকৃতিক, সামাজিক, ৰাজনৈতিক, বাণিজ্যিক আদি কাৰণত একেটা ভাষা সম্প্ৰদায়ৰ মাজত যোগাযোগ বা লেনদেনৰ অভাৱ ঘটে। উদাহৰণস্বৰূপে দুটা অঞ্চলৰ মাজত ডাঙৰ পৰ্বত, ডাঙৰ নদী, ডাঙৰ বননি আদি থাকে, তেতিয়া হ'লে ইটো অঞ্চলৰ মানুহৰ লগত সিটো অঞ্চলৰ মানুহৰ সহজ যোগাযোগ বাধাগ্ৰস্ত হয়। ফলস্বৰূপে দুয়োটা অঞ্চলত ভাষাৰূপৰ ভিন্নতাই দেখা দিব পাৰে। তদুপৰি একেটা ভাষা সম্প্ৰদায়ৰে ভিন্ন অঞ্চলত বাস কৰা মানুহ যদি ভিন্ন ৰজাৰ শাসনাধীন হয়, তেতিয়াও এটা অঞ্চলৰ মানুহৰ লগত আনটো অঞ্চলৰ বাস কৰা মানুহৰ মিলন বা যোগাযোগ বাধাগ্ৰস্ত হয়। এনে ক্ষেত্ৰতো উভয় অঞ্চলতে ভাষাই সুকীয়া গঢ় ল'ব পাৰে। জনসংখ্যাৰ বৃদ্ধিৰ হেতু একেটা ভাষা সম্প্ৰদায়ৰ মানুহ বিস্তৃত অঞ্চলত বিয়পি পৰাৰ ফলত তাৰ কোনো দুটা দিশৰ মাজত বেছি দূৰত্ব নহয়। দুটা দিশৰ মাজত যদি দূৰত্ব বেছি হয়, তেতিয়া হ'লেও দিশ দুটাৰ মানুহৰ মাজত পাৰস্পৰিক সম্বন্ধ শিথিল হৈ পৰে। এনে ক্ষেত্ৰতো আঞ্চলিক উপভাষা গঢ়ি উঠিব পাৰে। বিয়া-বাৰু, উৎসৱ-পাৰ্বণ, ব্যৱসায়-বাণিজ্য আদি বিষয়তো যদি দুটা অঞ্চলৰ মানুহৰ মাজত সম্পৰ্ক গঢ়ি নুঠে, তেতিয়াও অঞ্চল দুটাৰ ভাষাৰূপৰ ভিন্নতাই দেখা দিয়ে। ভাষাৰ আঞ্চলিক ৰূপ সৃষ্টিৰ যেনেদৰে কেতবোৰ কাৰণ আছে, তেনেদৰে তাৰ সমৰূপ সৃষ্টিৰো কাৰণ আছে। সমৰূপ সৃষ্টিৰ কাৰণবোৰ আঞ্চলিক ৰূপ সৃষ্টিৰ কাৰণৰ সম্পূৰ্ণ বিপৰীতধৰ্মী। বিভিন্ন অঞ্চলৰ মানুহৰ মাজত সঘন মিলা-মিছা বা ঘনিষ্ঠ সম্পৰ্কই ভাষাৰ সমৰূপ সৃষ্টিত অৰিহণা যোগায়। সাধাৰণতে যাতায়াতৰ সু-ব্যৱস্থাই বিভিন্ন অঞ্চলৰ মাজত মিলা-মিছা বঢ়ায়। ফলস্বৰূপে ভাষাই সমৰূপতা লাভ কৰিব পাৰে। কোনো এটা বিস্তৃত অঞ্চলৰ কেন্দ্ৰস্থলত শিক্ষা, ধৰ্মীয় অথবা সাংস্কৃতিক অনুষ্ঠান গঢ়ি উঠিলে সেইবোৰত বিভিন্ন অঞ্চলৰ মানুহৰ সমাৱেশ ঘটে। এনে সমাৱেশে ভাষাৰ সমৰূপতাৰ সৃষ্টিত অৰিহণা যোগায়। বিয়া-বাৰুৰ যোগেদি দুটা ভিন্ন অঞ্চলৰ পৰিয়ালৰ মাজত সম্পৰ্ক গঢ়ি উঠিলেও ভাষাই সমৰূপতা লাভ কৰিব পাৰে। ডাঙৰ ঔদ্যোগিক চহৰ, বাতৰি কাকতৰ প্ৰচলন, শিক্ষাৰ সম্প্ৰসাৰণ, ভ্ৰাম্যমাণ সাংস্কৃতিক অনুষ্ঠান আদিয়েও ভাষাৰ সমৰূপতাৰ সৃষ্টিত সহায় কৰে। উপভাষা অধ্যয়নৰ প্ৰয়োজনীয়তা: ভাষা উপভাষাবোৰৰ বিচাৰ-বিশ্লেষণ তথা অধ্যয়নৰ মূল্য ৰাজনৈতিক ক্ষেত্ৰত নহয়, ঐতিহাসিক আৰু সাংস্কৃতিক ক্ষেত্ৰতহে। প্ৰখ্যাত ভাষাবিজ্ঞানী ব্লুমফিল্ডে কৈছে, ভাষাবিজ্ঞানীৰ কাৰণে স্থানীয় উপভাষাবোৰৰ মূল্য যথেষ্ট।
সেইবোৰে তেওঁৰ কামৰ আহিলা যোগায় কাৰণেই অকল মূল্যৱান নহয়, মান্য আৰু অৰ্ধমান্য ভাষাৰ মূল্য আৰু বুৰঞ্জী আঞ্চলিক উপভাষাবোৰৰ জৰিয়তেহে বুজিব পাৰি। J.A. চাৰ্ভ নামৰ পণ্ডিতগৰাকীৰ মতে উপভাষাৰ অধ্যয়নে আমাৰ ভাষাৰ আগৰ স্তৰবোৰৰ বিষয়ে সম্যক জ্ঞান দান কৰে। ভাষাটোৱে গ্ৰহণ কৰা নতুন নতুন শব্দৰাজিৰ সময় নিৰূপণ কৰে। কোনো ভাষাৰ বৰ্তমান সময়ৰ ৰূপবোৰ লিখিত ৰূপে থাকিলে ভৱিষ্যতৰ গৱেষকসকলৰ কাৰণে বহুখিনি সমল গোট খায়। উপভাষাবোৰে কোনো মান্য ভাষাৰ বিকাশৰ স্তৰ বিভাগবোৰৰ প্ৰতিনিধিত্ব কৰাৰ লগে লগে মান্য ভাষাত ব্যৱহাৰ নোহোৱা শব্দ কিছুমান সংৰক্ষণ কৰি একোখন ঠাইৰ সাংস্কৃতিক সোঁতৰ গতিপথ নিৰ্ণয় কৰাত সহায় কৰে। উপভাষাৰ অধ্যয়নৰ পৰা আন কিছুমান লাভো হয়। সাধাৰণতে মানৱ মনে নজনাটো জানিব বিচাৰে। ভাষাৰ ক্ষেত্ৰতো কোনো এটা ভাষাৰ কোনো এক অঞ্চলৰ ভাষাৰূপ আন এক অঞ্চলৰ সৈতে একে নহয়। সেইকাৰণে সেই অঞ্চলৰ ভাষাৰ ধ্বনিগত, ৰূপগত, শব্দগত বা অৰ্থগত যিকোনো পাৰ্থক্যই নহওক লাগে জানিবলৈ হেঁপাহ জন্মাটো স্বাভাৱিক। উপভাষাৰ অধ্যয়নে এই হেঁপাহ পূৰণত অৰিহণা যোগায়। আনহাতে ভাষা সংস্কৃতিৰে এটা আৱশ্যকীয় অংগ হোৱা কাৰণে কোনো ঠাইৰ ভাষাগত পাৰ্থক্যই সামাজিক আৰু সাংস্কৃতিক দিশৰ বহু কথাৰ ইংগিত দিব পাৰে। কোনো সমাজৰ পুৰুষৰ ভাষা আৰু তিৰোতাৰ ভাষাৰ মাজত যথেষ্ট পাৰ্থক্য পোৱা যায়। ইয়াৰ দ্বাৰা দুয়ো শ্ৰেণীৰ লোকৰ মাজত সম্পৰ্কৰ আভাস পাব পাৰি। বিভিন্ন দল বা গোষ্ঠীৰ লোকেৰে সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাতৰিও ভাষাৰ পাৰ্থক্যবোৰে আঙুলিয়াই দিব পাৰে। ভাষাৰ পাৰ্থক্যই কোনো এখন ঠাইৰ আদিম বসতিৰ অনুসন্ধানতো সহায় কৰিব পাৰে। গতিকে উপভাষাৰ অধ্যয়নে নৃতাত্ত্বিক মূল্যও বহন কৰে। উপভাষা অধ্যয়নৰ এটা বাস্তৱিক দিশো আছে। কোনো উপভাষা কোৱা অঞ্চলৰ কোনো শিক্ষানুষ্ঠানত যদি আন উপভাষা কোৱা শিক্ষক এজনে নিযুক্তি পায়, তেতিয়াহ'লে শিক্ষাদানত শিক্ষকজনে কিছু অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিব। কেতিয়াবা ছাত্ৰ আৰু শিক্ষকৰ মাজত সম্পৰ্ক বেয়াৰ ফালেও যাব পাৰে। কিন্তু শিক্ষকজনে সেই অঞ্চলৰ উপভাষাৰ বিষয়ে সম্যক পৰিচয় পালে আৰু সেই অনুযায়ী তেওঁ এটা সমিলমিলৰ মাজেদি চলিলে পৰিস্থিতি বহুখিনি উন্নত হ'বগৈ। উপভাষাৰ অধ্যয়নে এই ক্ষেত্ৰত এক উল্লেখযোগ্য অৰিহণা আগবঢ়াব। কোনো এটা ভাষাত প্ৰয়োগ হোৱা প্ৰত্যেক শব্দৰ একোটা ইতিহাস আছে। আমাৰ অসমীয়া ভাষাতো আছে। অসমীয়া শব্দ কেতবোৰৰ ইতিহাস উদ্ধাৰত অসমীয়া ভাষাৰ উপভাষা কামৰূপীয়ে যথেষ্ট বৰঙণি যোগাব পাৰে। উপভাষাৰ সীমা নিৰ্ধাৰণ। উপভাষাৰ সীমা নিৰ্ধাৰণ কৰি তাৰ মানচিত্ৰ ৰচনা কৰিবলৈ ক্ষেত্ৰ সমীক্ষা কৰা হয়। কোনো ধ্বনি উচ্চাৰণত ৰীতি বা ৰূপ অথবা শব্দ প্ৰয়োগ বিধিৰ সাদৃশ্যৰ ভিত্তিত একাধিক ঠাইক একত্ৰিত কৰি একোটা অঞ্চল হিচাপে চিহ্নিত কৰাই হ'ল ক্ষেত্ৰ সমীক্ষাৰ উদ্দেশ্য। ইয়াৰ বাবে ক্ষেত্ৰ সমীক্ষকে কোনো ঠাইৰ ধ্বনি উচ্চাৰণৰ ৰীতি বা কোনো নামবাচক শব্দ বা কোনো শব্দৰূপে কোন ঠাইত কেনে ৰূপ লয় তাৰ সমীক্ষা চলায়। ভাষাৰ যিবোৰ উপাদানক লৈ ক্ষেত্ৰৰ সমীক্ষা কৰা হয় তাক কোৱা হয় বিষয়, আৰু যিবোৰ ঠাইত সমীক্ষা চলোৱা হয় সেইবোৰক ক্ষেত্ৰবিন্দু বোলা হয়। সাধাৰণতে যিবোৰ ঠাইৰ মানুহৰ ওপৰত বাহিৰৰ প্ৰভাৱ কম, যিবোৰ ঠাইৰ মানুহৰ জীৱন স্থিতিশীল, সেইবোৰ ঠাইক ক্ষেত্ৰবিন্দু হিচাপে লৈ সেইবোৰত বাস কৰা অশিক্ষিত বা অৰ্ধশিক্ষিত লোকৰ পৰা ক্ষেত্ৰ সমীক্ষকে তথ্য আহৰণ কৰে। যিসকল লোকৰ পৰা তথ্য আহৰণ কৰা হয় সেইসকলক তথ্য সৰবৰাহকাৰী বোলে। উপভাষাৰ সীমা নিৰ্ধাৰণৰ বাবে ক্ষেত্ৰ সমীক্ষকে প্ৰস্তুত কৰা প্ৰশ্নাৱলীত এনে কেতবোৰ বস্তুৰ নাম বুজোৱা শব্দৰ উল্লেখ থাকে যিবোৰ সকলো ঠাইতে ব্যৱহৃত হয়। বস্তুবোৰৰ নাম মান্য ভাষাত তালিকাবদ্ধ কৰা হয়। ক্ষেত্ৰ সমীক্ষকে নিৰ্দিষ্ট ঠাইবোৰলৈ গৈ তথ্য সৰবৰাহকাৰীক সেই বস্তুবোৰৰ মান্য ভাষাত ব্যৱহৃত নামবোৰ কৈ অথবা আকাৰ ইংগিতে বস্তুবোৰ দেখুৱাই সিবোৰৰ স্থানীয় নাম কি সুধিব আৰু তথ্য সৰবৰাহকাৰীয়ে কোৱা মতে তেওঁ সেইবোৰ লিপিবদ্ধ কৰিব। এনেদৰে যিবোৰ ঠাইত সদৃশ শব্দ ব্যৱহাৰ হোৱা শুনিব সেইবোৰ ঠাই একোটা বিন্দুৰে মানচিত্ৰ চিহ্নিত কৰিব। সদৃশ শব্দ ব্যৱহৃত বিন্দুসমূহ যোগ কৰি যি এটা ৰেখা পোৱা যায় তাকেই বোলা হয় সমশব্দগণ্ডী ৰেখা। ধৰি লোৱা হ'ল ক, খ, গ, ঘ আৰু ঙ অসমৰ 5খন ওচৰা ওচৰিকৈ থকা গাঁৱৰ নাম। ক্ষেত্ৰ সমীক্ষকে উক্ত 5খন গাঁৱৰ ভাষাৰ ক্ষেত্ৰ সমীক্ষা কৰি জানিব পাৰিলে যে উক্ত প্ৰতিখন গাঁৱতে অমিতাৰ প্ৰতিশব্দ হিচাপে মইটো ফল ব্যৱহাৰ হয়। মানচিত্ৰত
ইয়াত এখন মানচিত্ৰ দিছোঁ, মানচিত্ৰখন চোৱা। মানচিত্ৰত এই 5খন গাঁৱক 5টা বিন্দুৰে চিহ্নিত কৰি সিবোৰক এটা ৰেখাৰে লগ লগাই দিয়া হ'ল। এই ৰেখাটোৱে সমশব্দ গণ্ডি ৰেখা। সেইদৰে ধ্বনিৰ সদৃশ উচ্চাৰণ প্ৰচলিত ঠাইসমূহক মানচিত্ৰত বিন্দু এটাৰে চিহ্নিত কৰি সিবোৰক লগ লগাই দিলে যিটো ৰেখা পোৱা যাব সেইটোৱে সমধ্বনি গণ্ডি ৰেখা। সেইদৰে সদৃশ ৰূপ প্ৰচলিত ঠাইসমূহত চিহ্নিত বিন্দুসমূহৰ মাজত সংযোগকাৰী ৰেখাটোৱে হ'ব সমৰূপ গণ্ডি ৰেখা। কোনো কোনো ক্ষেত্ৰত দেখা যায় যে একাধিক সমশব্দ গণ্ডি ৰেখা নিচেই ওচৰা ওচৰিকৈ পৰিছে। ওচৰা ওচৰিকৈ পৰা সমশব্দ গণ্ডি ৰেখাসমূহক সমশব্দ গণ্ডি ৰেখা গুচ্ছ বোলে। যিবোৰ ঠাইৰ ওপৰেদি সমশব্দ গণ্ডি ৰেখা গুচ্ছ পাৰ হৈ যায় সেইবোৰ ঠাই একেটা উপভাষাৰ অন্তৰ্গত আৰু সেইবোৰ ঠাইয়ে এই উপভাষাটোৰ সীমা। সমশব্দ গণ্ডি ৰেখা গুচ্ছৰে আৱৰা কোনো এটা অঞ্চল একেটা উপভাষাৰ এলেকা হিচাপে পৰিগণিত হয়। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে উপভাষা কি, উপভাষাৰ সৃষ্টিৰ কাৰণসমূহ কি কি, উপভাষাৰ সমৰূপ সৃষ্টিৰ কাৰণ কি, উপভাষাৰ অধ্যয়নৰ প্ৰয়োজনীয়তা কি আৰু উপভাষাৰ সীমা নিৰ্ধাৰণ এই টপিকৰ ওপৰত চমুকৈ আলোচনা কৰা হ'ল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এইটো নোটছ আকাৰে বনাব বিচাৰিছা তেতিয়াহ'লে তোমালোকে লিখি ল'ব পাৰা। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি তোমালোকে উপকৃত হৈছা তেতিয়াহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিবা আৰু অৱশ্যই ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।